নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া সখী চেনেললৈ স্বাগতম জনালোঁ। আজি এইটো ভিডিঅ'ত মই আপোনালোকক অমিতা সম্পৰ্কীয় কিছুমান কথা জনাব বিচাৰিছোঁ। আমি অমিতা কেতিয়া খাব লাগে, আমি অমিতা কিয় খাব লাগে আৰু আমি অমিতা কোন সময়ত খাব নালাগে আদি সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে আহকচোন দেৰি নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ মাজৰে হয়তো বহুকেইজন লোক ভেজিটেৰিয়ান আৰু বহুকেইজন লোক নন ভেজিটেৰিয়ান। গতিকে ভেজিটেৰিয়ান হওক বা নন ভেজিটেৰিয়ান হওক, সকলোৰে খাদ্যসমূহ হজম কৰাত অমিতাই বিশেষ ভূমিকা পালন কৰে। অমিতাত ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে আৰু লগতে মিনাৰেলছ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম আদিৰ লগতে এণ্টিঅক্সিডেণ্ট ভৰপূৰ পৰিমাণে পোৱা যায়। গতিকে আপোনালোকে নিজেই অনুমান কৰি চাওকচোন অমিতা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। অমিতাৰ মাজত কেঞ্চাৰ চেল ধ্বংস কৰিব পৰা ক্ষমতা আছে। কনষ্টিপেশ্যন, হৃদৰোগ, কলেষ্টৰেল, গাঁঠিৰ বেমাৰ আদিৰ বাবে অমিতা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। অমিতাক আমি ছালৰ যতনৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ, কিয়নো অমিতাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি ছালৰ কোচখোৱা সমস্যা দূৰ কৰাৰ লগতে আমাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰে। আমি অমিতাক ফেচ পেক ৰূপে ব্যৱহাৰ কৰিব পাৰোঁ। অমিতা হৈছে এনে এবিধ খাদ্য যিবিধ খাদ্যক আমি যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। চব্জি বা তৰকাৰীৰ লগতে আমি পকা অমিতাক ফল হিচাপে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ মাজৰ হয়তো বহুতেই নাজানে যে অমিতাৰ লগতে অমিতাৰ গুটি, অমিতাৰ পাত আৰু অমিতাৰ সৰু সৰু ফুলবিলাককো ব্যৱহাৰ কৰিব পাৰি। অমিতাৰ সেই বিশেষ অংশসমূহ কোনবোৰ ৰোগ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে মই এটি নতুন ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। অৱশ্যে কোনো ধৰণৰ ৰোগ নথকা ব্যক্তিয়ে দিনৰ যিকোনো সময়তে অমিতা খাব পাৰে, কিন্তু ৰাতিপুৱাৰ ভাগত অমিতা খালে স্বাস্থ্যৰ কাৰণে উপকাৰী, কিয়নো অমিতাই আমাৰ শৰীৰত এনাৰ্জি বঢ়াই পাচনতন্ত্ৰক শক্তিশালী কৰি তোলে আৰু আমাৰ শৌচ খোলোচা হোৱাত সহায় কৰে। গতিকে আমি অমিতা পৰাপক্ষত ৰাতিপুৱা গ্ৰহণ কৰিব লাগে। অমিতা খোৱাৰ 1 ঘণ্টা পাছলৈকে আমি কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে। যিসকল ব্যক্তিৰ কফৰ সমস্যা আছে তেওঁলোকে ৰাতি অমিতা খাব নালাগে। গৰমৰ দিনত অমিতা কমকৈ খাব লাগে, কিয়নো অমিতা বহুত গৰম হয়, যি শৰীৰত গৰম বঢ়াব পাৰে। দৈ, নেমু, কমলা আদিৰ দৰে টেঙাৰ লগত কেতিয়াও অমিতা খাব নালাগে। গৰ্ভৱতী মহিলাই অমিতা খাব নালাগে, কিয়নো গৰ্ভৱতী মহিলাই অমিতা খালে তেওঁৰ গৰ্ভপাত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পেটৰ গেছ, কফ, দাঁত আৰু হাড়ৰ বাবে অমিতাই মহৌষধিৰ দৰে কাম কৰে। অমিতাই আমাৰ শৰীৰৰ অতিৰিক্ত ওজন কম কৰাত সহায় কৰে, কিন্তু তথাপিও জোখতকৈ বেছি অমিতা খালে আমাৰ হাত আৰু ভৰিৰ তলুৱা হালধীয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে অমিতা গ্ৰহণ কৰোঁতে এইকেইটা কথা মন কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি আৰু নতুন কিবা ভিডিঅ' মোৰ পৰা আশা কৰে তেন্তে মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰাৰ লগতে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।